এদিন ৰাজহুৱাকে কৈছিলোঁ হাতীগড় যে অসমৰ এগৰাকী সাহসী সাংবাদিক যোনে ৰাজ্যখনৰ জনসাধাৰণৰ জনজীৱনৰ বিভিন্ন সমস্যাবিলাকক লৈ সদায় প্ৰশ্ন সুধি আহিছে। সাধাৰণতে আমাৰ বহুত মানুহ মুখ্যমন্ত্ৰীয়ে যিটো মনস্তাত্ত্বিক গেম খেলে, সাইকলজিকেল ৱাৰ যিটো কৰে, হোমৱৰ্ক দিয়ে আমাক ৰাতিপুৱাৰ পৰা গধূলিলৈকে আমি কি ধৰণৰ কথা বতৰা পাতিব লাগে। চিফ মিনিষ্টাৰৰ সাইকলজিকেল ৱাৰ, চিফ মিনিষ্টাৰৰ হোমৱৰ্কৰ পৰা উৰ্ধলৈ গৈ অমৰজ্যোতি বৰুৱা ডাঙৰীয়াই মূল্য বৃদ্ধি সম্পৰ্কত, মেডিচাইনৰ দাম বৃদ্ধি হোৱা সম্পৰ্কত, ইলেক্ট্ৰিচিটিৰ দাম বৃদ্ধি হোৱা সম্পৰ্কত যি প্ৰশ্ন কৰিছিলে, সেইদিনাখন মই ৰাজহুৱাকে কৈছিলোঁ যে অমৰজ্যোতি বৰুৱা ডাঙৰীয়াক মই ৰাজীৱ ভৱনত গামোচাৰে সম্বৰ্ধনা জনাম আৰু এটা সৰু মাননি তেওঁক আগবঢ়াম বুলি। আজি সেইকাৰণে মই তেখেতৰ সাহসিকতা আৰু কৰ্তব্যপৰায়ণতা আৰু নিজৰ দায়িত্বৰ প্ৰতি সচেতনতাৰ কাৰণে মই তেখেতক এখন তুলাম গামোচাৰে সম্বৰ্ধনা জনাইছোঁ। আৰু আমাৰ প্ৰশাসনিক সেৱা সম্পাদক ৰামনা বৰুৱা ডাঙৰীয়াই এটা মাননি তেখেতলৈ আগবঢ়াম। আমার আইডিয়া এটা এইবিলাক চাই আইডিয়া এটা আৰু মই আজি এই কথা কৈছোঁ যে এতিয়া যেনেকৈ অংগনাবাদী কৰ্মীয়ে ৰাজপথত ওলাই আহি পেলাই মুখ্যমন্ত্ৰীক প্ৰশ্ন সোধা আৰম্ভ কৰিছে, অসমৰ মুখ্যমন্ত্ৰীক অসমৰ স্বাৰ্থজড়িত বিষয়ত যিসকল সাংবাদিকে সন্মুখত প্ৰশ্ন সোধা আৰম্ভ কৰিব, তেখেতসকলৰ কাষত অসম প্ৰদেশ কংগ্ৰেছ কমিটি সদায় থিয় দিব আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে তেখেতসকলক এই ধৰণে সম্বৰ্ধনা জনাব।